যোৱাকালি মই মটৰ পনীৰৰ ৰেচিপিটো বনাইছিলোঁ, কিন্তু আপোনালোকৰ মাজত দিয়া নহ'লে। আজি বোলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি ইমান টেষ্টি হৈছিলে, একদম ৰেষ্টুৰেণ্টৰ নিচিনা। তাৰ কাৰণে মই পাচলি কাটি ল'লোঁ চব, মটৰ, বিলাহী, পিঁয়াজ, আদা, নহৰু, ইফালে জলকীয়া আৰু পনীৰখিনিও কাটি ল'লোঁ। আৰু মই এতিয়া কেৰাহীটো বহাই দিলোঁ, তাৰপিছতে তেল দিলোঁ। ইয়াত তেলখিনি দি লৈ মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। মানে মই পনীৰৰ ৰেচিপিত পনীৰখিনি মই ফ্ৰাই কৰি লৈ কালাৰ উঠিলেহে মই ভাল পাওঁ, মানে বগাকৈ দি বেয়া পাওঁ। তাৰ কাৰণে মই মানে ৰঙচুৱাকৈ ধুনীয়াকৈ পনীৰখিনি ভাজি ল'লোঁ। তাৰপিছতে এয়া উঠাই ল'লোঁ আৰু যিখিনি ৰঙা ৰঙা হৈছে। এইফালে আকৌ আমাৰ ভাগিনো আহিলে, ভাগিনক অকণমান ধৰিবলৈ দিলোঁ এয়া প্লেটখন। তাৰমানে মই এফালে কেমেৰা ধৰি আছোঁ যে অসুবিধা হয়, তাৰ কাৰণে এইফালে মই ধুনীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ফ্ৰাই কৰাৰ পাছত ইমান মানে এটুকু নাখালে মই থাকিবই নোৱাৰোঁ। পনীৰ ফ্ৰাই কৰিলে 3-4 টুকু মোৰ পেটতে যায়। তাৰপিছতে মই লাগি গ'লোঁ আকৌ মোৰ কামত। আৰু এইফালে মই এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰিম, সেই একেখিনি তেলতে পিঁয়াজ, নহৰু, আদা এইখিনি দি ল'লোঁ। তাৰপিছতে জলকীয়াও দিলোঁ। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পাছত মই বিলাহীখিনি দিম, কাৰণ বিলাহীটো পটককৈ গলি যায় যে। অকণমান এইখিনি ৰঙচুৱা হ'বলৈ দিছোঁ, পিঁয়াজ আৰু নহৰুখিনি। তাৰপিছতে মই বিলাহীখিনি দিম এতিয়া। এয়া বিলাহীখিনি দিলোঁ। দি মই বিলাহীত মানে গুটিকেইটা এৰুৱাই দিছোঁ, কাৰণ গুটি খালে হেনো গেছ হয়। তাৰ কাৰণে মই গুটি নিদিওঁৱে মানে বিলাহী দিলে। তাৰপিছতে নিমখ দিলোঁ। নিমখখিনি মানে মই ইয়াতে দিছোঁ, কাৰণ বিলাহীখিনি সোনকালে সিজিব ইয়াতে দিলে। তাৰপিছতে মোৰ ফ্ৰাই হৈ গ'ল। এফালে মছলাখিনি, বিলাহী আৰু পিঁয়াজৰ পেষ্টটো এইফালে মই মিক্সিত দিলোঁ, গুড়া হৈ গ'ল। তাৰপিছতে এতিয়া তেল দিলোঁ। ইয়াত তেল দিয়াৰ পাছতে মই এতিয়া দিম জলকীয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চটো। তাৰপিছতে এইফালে মই কাশ্মীৰী লাল মিৰ্চ দিয়াৰ পাছতে মই পেষ্টটো দিলোঁ, কাৰণ পেষ্টটো দিলে তেতিয়া কালাৰটো ধুনীয়া হয়, মানে জলকীয়া গুড়িটো দিলে। তাৰপিছতে দিম জিৰা গুড়ি আপুনি যি মছলা দিয়ে আৰু। এইফালে মই দিলোঁ হালধি গুড়া দিয়াৰ পিছতে মই দিম এতিয়া চিকেন মছলা অকণমান। মই চিকেন মছলা অকণমান দিছোঁ, আৰু ঘৰতে যি মছলা আছিলে তাৰে অকণমান চবৰে দি দিছোঁ। তাৰপিছতে দিলোঁ অকণমান গৰম মছলাটো আপুনি কমাই দিব। তাৰপিছতে এয়া মই তেলখিনি এৰালৈকে ভাজি ল'লোঁ। ভাজাৰ পিছত মই মটৰখিনি দিলোঁ, কেঁচা মটৰখিনি। এয়া দি পেলাই আকৌ মই অকণমান ভাজি ল'ম। ভাজাৰ পিছত 5-10 মিনিট ভাজাৰ পিছতে মই আকৌ এতিয়া পনীৰখিনি ইয়াতে দি দিম। পনীৰখিনি দিয়াৰ পাছতে অকণমান আকৌ ফ্ৰাই কৰি মানে ভাজি ল'ম। তাৰপিছতে এয়া মই পনীৰ দিলোঁ। পনীৰখিনি অকণমান ভাজাৰ পিছত তাৰপিছতে মই ইয়াত দিম পানীখিনি দিয়াৰ পাছতে আপোনাৰ হৈ যাব আৰু অকণমান উতলাৰ পাছতে পনীৰৰ তৰকাৰী। এইফালে মই গৰম পানী দিছোঁ, গৰম পানীয়ে দিব, কাৰণ তেতিয়াহে আপোনাৰ তৰকাৰীখনৰ সোৱাদটো ভাল হ'ব। আৰু মই অকণমান বেছিকৈ দিছোঁ, কাৰণ উতলিবলৈ দিছোঁ, উতলিলেহে টেষ্টটো ভাল আহে। আৰু শেষত মই বাটাৰ অকণমান দিলোঁ। এইফালে মই বাটাৰ দিয়াৰ পিছত অলপ উতলিবলৈ দিছোঁ। উতলাৰ পাছতে আৰু মোৰ পনীৰৰ তৰকাৰী হৈয়ে গ'ল ৰেডি। আৰু মই আজি খালোঁ ভাতৰ লগত, গৰম গৰম ভাতৰ লগত খাইছোঁ। মানে বহুত টেষ্টি হৈছে, সঁচাকৈ কৈছোঁ। মই মানে ইমান ভাল লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনেকুৱাকৈ পনীৰৰ ৰেচিপি চিম্পুলকৈ।